তো গাইস আজি আমাৰ ব্ৰইলাৰ ফাৰ্মৰ প্ৰথমটো দিন মানে ফাৰ্ষ্ট ডে আৰু আপোনালোকে চাব আৰে উল্টা কেনে কৰিবি তো এইখনে আমাৰ ফাৰ্মখন বেছি ডাঙৰ নহয় 1000 কেপাচিটি ফাৰ্ম হয় তো লাহে লাহে বহাম বুলি ভাবিছো মানে কি হয় এইখিনি ফিডাৰ ডিংকাৰ আছে হেত অলপ বস্তু আছে আৰু এনেকৈ দি থৈ দিছো এইখন পলিথিন হয় মানে পলিথিনৰ সিট হয় আৰু মানে কিন্তু আপোনালোকে ন দিলে এনেকা বৰ্ডিঙত ৰাউণ্ড বৰ্ডিঙত নিদিব কেলে কি মানে হেতি হেৰিটো নাপায় মানে কি কয় যে এইখিনি পোৱালিখিনি থুপ পাতিছে এই থুপ পাতি ভাঙিবৰ কাৰণে এনেকা এখন বনাই লব এনেকা এখন বনাই এনেকে গেছ বুডাৰ সেট বুডাৰ লগোৱা নাই মানে এতিয়ালৈকে গেছ বুডাৰ নহ'লেও হ'ব বুলি ভাবিছো যদি দৰকাৰ হয় লগাই দিয়া হ'ব আৰু এনেকে কৰি দিলে মানে পোৱালিটো থুপটো ভাঙি যায় গৰম আছে ভিতৰত সেইকাৰণে আমি ভাবিছো গেছ বুডাৰ নলগালে হ'ব কাৰণ কি হয় ৰাতি মানে একদম যেতিয়া ৰাতি হ'ব তেতিয়াহে গম পাব মানে কি হোৱা যাব তো এনেকে বাহিৰত ওলাই এনেকে মাৰি দিব লাগে এইটোক কয় ৰাউণ্ড বৰ্ডিং এনেকা দুটা আছে তো এটাত 500 এনেকে আছে মানে তো এইটো এটা বৰ্ডিং ইয়াতো পোৱালিবোৰে থুপে পাতিছে তো এনেকে থুপটো ভাঙি থাকিবলগীয়া হয় ওপৰত চিলিং দিয়া নাই আপোনালোকে চিলিঙো দিব পাৰে যদি চিলিং দিয়ে ওপৰত ভেন্টিলেশ্যনৰ ব্যৱস্থা কৰি থৈ দিব লাগিব তো ইয়াত থম তো এইবোৰ হৈছে পানীটো গৰম কৰি কেনে ঠাণ্ডা কৰি খুৱাব লাগে তেতিয়া ভাল তো এটা আছিল ভিডিঅ'টো মানে আজিৰ পৰা এইটো চেনেলত এনেকা ভিডিঅ' আহিব আৰু আপোনালোকে চাব পাৰিব যদি চাই মানে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই